वेलकम बैक टू माय यूट्यूब चैनल। आज नतुन भिडिओ आपलोक स्वागतम। माने आज एनेकुवा एटा भिडिओ হৈ আছে ন এখন গাঁৱলৈ গৈ আছো বেংগলোৰত। মানে এখন গাঁৱৰ পৰিৱেশটো কেনেকুৱা কি ধৰণৰ কি কথা সকলো কিন্তু দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক আৰু ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব চেনেলটো। ওকে সাবস্ক্ৰাইব কৰি দিব চেনেলটো, ভাল লাগিব আৰু চাই থাকক। আহক আমি গাঁওখনলৈ যাওঁ। মানে গাঁওখনলৈ আহি আছো আৰু পামগৈ আৰু বেছি নাই আৰু মানে কি খোজকাঢ়ি আহি আছো ন। খোজকাঢ়ি মানে কি ভাল লাগিব, গৈ ভাল লাগিছে খোজকাঢ়ি। আৰু ৰাতিপুৱা খোজকাঢ়িলে ভাল বুলি কয় মানুহে, সেইকাৰণে আহি আছোঁ আৰু খোজকাঢ়ি পামগৈ গাঁওখনলৈ পাই মই দেখুৱাই আছোঁ আপোনাক সকলোখিনি। চাই থাকক ভিডিঅ'টো। অ' মাই গড, আহি থাকোঁতে এইটো চাওক না, মোৰ চাৰিদিন দেখি গ'লোঁ কেনেকুৱা এটা ভাল লাগিছে বাৰু। জুম কৰিছোঁ, মোৰ কেমেৰাটো ইমান ঠিক নহয় ন কোৱালিটিটো, তো আপোনালোকক জুম কৰি প্ৰায় দেখাব চেষ্টা কৰি আগুৱাই আছে দেখিছেনে। পাখি খোচা কিমান ধুনীয়াকৈ গৈ আছোঁ। আহি গাঁওখন সোমাইছোঁ আৰু এইখন গাঁৱলৈ সোমাই গৈছোঁ। গাঁওখনৰ পৰিৱেশটো চাৰিওকাষে চাব দেই, মই দেখুৱাই গৈছোঁ আৰু মানুহবিলাকেও চাই থাকে দেই। কিছুমান মানে চাই থাকিলে বেয়া লাগে ন ভিডিঅ' কথাও, তেতিয়াও মানে আপোনালোকে চাব, দেখাবলৈ চেষ্টা কৰি আছোঁ ভিডিঅ'বিলাক। ইয়াৰ টিংপাতবিলাক চাওক না, কেনেকুৱা এটা পৰিৱেশ ঘৰবিলাকৰ। এইয়া গৰু, এই জাৰ্চি গাইবিলাক দেখিছে কি সুন্দৰ লাগিছে না। গাঁওখনত সোমাই আছোঁ, দেখুৱাবলৈ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম বাৰু, আপোনাৰ চাই থাকক। এইজন গৰু চাওক কেনেকুৱা ভাল লাগিছে ন গৰুটো। আহি মই গাঁওখনৰ ভিতৰত সোমাইছোঁহি। ভেড়া এইটো আকৌ মাটিৰ পৰা ইটা তাতে জাপি দিছিলে, মাটি কাটি ইটা জাপি ঘূৰি এতিয়া ভাঙিছে বাৰু, ভাঙি আকৌ RCC বনাব। কাষতে আকৌ এইভাগ আছে চব, এইফালে নন্দী বিহি আছে। এয়া নন্দীয়ে বিহি, নামটো পাহৰিছোঁ, আপোনালোকে আকৌ কমেণ্ট কৰি বেয়াকৈ নক'ব নামটো ভুলকৈ কোৱাৰ কাৰণে। যিসকল জানে জানিব। চবখন কেনেকুৱা এটা চিন্তা, গাঁওখন কেনেকুৱা এটা পৰিৱেশ, বেংগলোৰ জেগাত এনেকুৱা এখন গাঁওখন দেখি কেনেকুৱা লাগিছিলে। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। চকৰি ওপৰতো আছে, ওপৰতে এইগৰাকী কোন জনাসকলে কমেণ্ট কৰি জনাব। ভিতৰখিনি মই আজি দেখাব নোৱাৰোঁ কাৰণ পূজাৰী বন্ধ। দেখুৱাই আছোঁ চাওক, এখন গেট, এইখন ভিতৰলৈ যোৱা। গাঁওখনৰ এটা পৰিৱেশ কি এটা সুন্দৰ লাগিছে ন। এনেকুৱা এখন গাঁও পাবলৈ বহুত টান, কাৰণ আগৰ দিনৰ মাটি ঘৰত মানে কেনেকুৱা এটা পৰিৱেশত মানুহবিলাক আছে, কি কৰিছে। এতিয়া নতুনকৈ বনাই আছে ঘৰবিলাক ভাঙি। কাষতে আকৌ এয়া গণেশ পূজা আৰম্ভ হৈ গ'ল। গণেশ পূজাটো চব ওচৰত এয়া, মাই গড কি এটা সুন্দৰ লাগিছে ন। এয়া পূজা কৰিবলৈ মানুহ আহি আছে।